নমস্কাৰ, মই পংকজ তৰুণ আৰু আপুনি চাবলৈ লৈছে পূৰ্বোত্তৰ অসমীয়া। ৰাজ্যজুৰি এতিয়া এটা চৰ্চাৰ বিষয় বাল্য বিবাহ। বাল্য বিবাহখনে 14 বছৰৰ পৰা 18 বছৰ বয়সৰ যি কিশোৰীক অবৈধভাৱে বিবাহ পাশত আবদ্ধ কৰা হৈছে। আইনমতে এয়া অপৰাধ আৰু সেই অপৰাধ যি সংঘটিত কৰিছে তেনে স্বামী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে তেনেধৰণৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰি আছে। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি 2000ৰো অধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। 4000ৰো অধিক গোচৰ ৰুজু কৰা হৈছে। কেইবাজনে ইতিমধ্যে জামিনো লাভ কৰিছে। কিন্তু এই সমগ্ৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছে। কাৰণ যদিও বাল্য বিবাহ সংঘটিত হৈছে, কিন্তু যিসকল স্বামীক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে, একাংশ মহিলা অন্তঃহত্যা যদি হৈ আছে, আন একাংশ মহিলা হাতত আছে পানী কেঁচুৱা। তেনে পৰিপ্ৰেক্ষিতত স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছত তেনেসকল মহিলাই হাহাকাৰ কৰিবলগীয়া হৈছে। তেনে পুৰুষৰ মাতৃ মহিলাই থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে, মৃত্যু পৰ্যন্ত ভাবুকি প্ৰদান কৰিছে, আত্মহত্যা পৰ্যন্ত ভাবুকি প্ৰদান কৰিছে। আৰু এই সমগ্ৰ বিষয়ৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব 2026 চনলৈকে। এতিয়া কথাটো হ'ল কি, বাল্য বিবাহৰ মূল কাৰণ কি? এই বিষয়টোক লৈ বহুত উত্থাপন হৈছে, প্ৰশ্ন উত্থাপন হৈছে। সামাজিক মাধ্যমত বিশেষকৈ চৰ্চা চলিছে যে বাল্য বিবাহক লৈ যি অভিযান চলাই থকা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা, সেই অভিযান যথেষ্ট প্ৰশংসনীয়, সকলোৱে তাক প্ৰশংসা কৰিছে। কিন্তু এই বাল্য বিবাহৰ মূলতে কি কাৰণে এই বাল্য বিবাহ সংঘটিত হৈ আহিছে? সমগ্ৰ দেশৰ ভিতৰত বাল্য বিবাহ সংঘটিত হোৱা ৰাজ্যৰ ভিতৰত 5 নম্বৰত আছে অসম। অসমত বাল্য বিবাহৰ হাৰ 8.8%। মোটামুটি অসমৰ সমগ্ৰ বিবাহৰ 33% বিবাহ বাল্য বিবাহ বুলি গণ্য কৰা হৈ আহিছে। অৰ্থাৎ 18 বছৰ তলৰ কিশোৰীক বিয়া দি থকা হৈছে। আৰু এই বিয়াৰ যি সংঘটিত হৈ আছে, অধিকাংশ সংঘটিত হৈ আছে গ্ৰামাঞ্চলত, চৰাঞ্চলত, যি অঞ্চলসমূহত শিক্ষাৰ অভাৱ, যি অঞ্চলসমূহ এতিয়াও উন্নত নহয়, দৰিদ্ৰতাই যি অঞ্চলসমূহ গ্ৰাস কৰি আছে, তেনে অঞ্চলসমূহত এনে বাল্য বিবাহ সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। আচলতে ধুবুৰী, নলবাৰী, গোৱালপাৰা আদিৰ দৰে জিলাত বাল্য বিবাহ সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। এনেধৰণৰ বিবাহৰ জৰিয়তে আচলতে মাতৃ পিতৃয়ে ছোৱালীজনীক বাহিৰলৈ উলিয়াই দি নিজৰ বোজাটো কম কৰিব বিচাৰে। ইয়াৰ মূল কাৰণটো হৈছে দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱ। যি মূল শিক্ষা, সেই শিক্ষা প্ৰয়োজন যি ছোৱালীজনীক ডাঙৰ দীঘল কৰিবলৈ দিব লগা হয়, সেই শিক্ষা দিব নোৱাৰাৰ বাবে, সেই অনগ্ৰসৰতাৰ বাবেই ছোৱালীজনীক কম বয়সতে বিবাহ পাশত আবদ্ধ কৰাবলৈ বাধ্য কৰোৱা হয়। আৰু কাৰোবাৰ যদি তেনে সময়ত উচ্চ শিক্ষা গ্ৰহণৰ ইচ্ছা থাকে, তথাপিতো পিতৃ মাতৃয়ে বাধা প্ৰদান কৰে দৰিদ্ৰতাৰ কাৰণে। মানে ছোৱালীক সাধাৰণতে আমাৰ দৰিদ্ৰ সমাজে বা দুখীয়া সমাজে বোজা বুলি গণ্য কৰি আহিছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ বাল্য বিবাহ সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু বাল্য বিবাহ যদি নিৰ্মূল কৰিব লগা হয়, অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিয়ে অকল দায়িত্ব সামৰিলে নিশ্চয় নহ'ব। বাল্য বিবাহ যদি নিৰ্মূল কৰিব লগা হয়, তেন্তে নিশ্চিতভাৱে সেই বাল্য বিবাহৰ মূল কাৰণসমূহ, যেনে দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, অনগ্ৰসৰতা, এই সমগ্ৰ বিষয়বিলাক গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু সেই সমগ্ৰ বিষয়সমূহৰ নিৰ্মূল কৰিবলৈ, সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। চৰকাৰে আজি যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপ সকলোৱে প্ৰশংসা কৰিছে, একেমুখে প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একাংশই সমালোচনা কৰিছে, একাংশ মহিলাই ৰাজপথলৈ ওলাই আহি থানাৰ সন্মুখত আত্মহত্যা ভাবুকি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে, কিন্তু তথাপিতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে বা অসম আৰক্ষীৰ যি দায়িত্ব আজি গ্ৰহণ কৰিছে, যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই স্বাভাৱিকতে সেই সিদ্ধান্ত যথেষ্ট গ্ৰহণযোগ্য আৰু উল্লেখনীয়। কাৰণ বাল্য বিবাহৰ নিচিনা এক সমস্যাই আচলতে এগৰাকী কিশোৰীৰ ভৱিষ্যত ধ্বংস কৰে। যি ইনফেণ্ট মৰ্টেলিটি ৰেট, যিটো মানে নৱজাতকৰ মৃত্যুৰ হাৰ যি বৃদ্ধি কৰে, বা প্ৰেগনেঞ্চিৰ সময়ত, গৰ্ভাৱস্থাৰ সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। তাৰ লগতে যি মানসিক গ্ৰোথ, মানসিক ডেভেলপমেণ্ট, সেয়া সমস্যাও যথেষ্টখিনি বৃদ্ধি পায়। তেনে পৰিপ্ৰেক্ষিতত এনে বাল্য বিবাহ ৰোধ কৰাটো খুবেই প্ৰয়োজন। 1947 চনৰ পূৰ্বে যি সময়ত ব্ৰিটিছে ভাৰত শাসন কৰিছিল, সেই সময়ত বাল্য বিবাহ মানে 14 বছৰৰ পৰা এগৰাকী কিশোৰীক বিয়াৰ কাৰণে উপযুক্ত বুলি গণ্য কৰা হৈছিল বা এক আইন বলবৎ কৰা হৈছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত 1949 চনত 1949ত ভাৰত চৰকাৰে এখন আইন আনে, য'ত 15 বছৰ
সৰ্বাধিক সীমা বৃদ্ধি কৰা হয়, অৰ্থাৎ কিশোৰীক 15 বছৰ তলত বিয়া দিব নোৱাৰিব বুলি আইন প্ৰণয়ন কৰা হয়। তাৰপিছত 1978 চনত 18 বছৰ কৰা হয় কিশোৰীৰ বয়স, আৰু পুৰুষৰ বয়স 21 বছৰ কৰা হয়। মানে 18 বছৰ 1978 চনৰ পৰা কৰা হৈছিল। কিন্তু তাৰপিছতো ভাৰতৰ বিভিন্ন ৰাজ্যত, বিশেষকৈ বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডত সৰ্বাধিক বাল্য বিবাহৰ ঘটনা সংঘটিত হয়। আৰু তাৰপিছতে অসম আছে, ঝাৰখণ্ড, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু তাৰপিছত অসমৰ স্থান। অসমত 33% প্ৰায় বিবাহ বাল্য বিবাহ বুলি গণ্য কৰা হৈ আহিছে। আৰু এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈছে। বিভিন্ন সংস্থাই ইতিমধ্যে এনেধৰণৰ বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতি আহিছে বা কাম কৰি আহিছে, যি কাৰণে এতিয়া সমগ্ৰ ভাৰততে আচলতে বাল্য বিবাহৰ হাৰ যথেষ্টখিনি কমি যোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমানলৈকে 2011 চনৰ চেঞ্চাছ অনুসৰি সেই সময়ত বাল্য বিবাহৰ হাৰ আছিল 47%। 2011 চনৰ সেই সময়ৰ বাল্য বিবাহৰ হাৰ আছিল 47%। কিন্তু সেয়া পৰৱৰ্তী সময়ত, অৰ্থাৎ 2021 চনলৈকে সেই হাৰ যথেষ্ট কমি 23% হ্ৰাস পাইছে। কিন্তু তথাপিতো আজিৰ সময়ত বাল্য বিবাহ সংঘটিত হৈ আহিছে, আৰু এনে বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন, যি অসম চৰকাৰে বৰ্তমান গ্ৰহণ কৰিছে। কিন্তু এই সময়ত অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সময়তে এটা কথা উত্থাপন হৈ আছে যে ভৱিষ্যতে ঠিক আছে বাল্য বিবাহ নহ'বৰ কাৰণে চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু যিসমূহ বাল্য বিবাহ সম্পন্ন হৈ গ'ল ইতিমধ্যে, আজিৰ পৰা 4-5 বছৰ আগতে যিসমূহ বাল্য বিবাহ সংঘটিত হৈ গ'ল, বা 4-5 বছৰ আগতে যিয়ে এনেধৰণৰ বিবাহ সম্পন্ন কৰিলে, তেনেসকল পুৰুষক আজি গ্ৰেপ্তাৰ কৰাৰ পিছত কি লাভ হ'ব? সকিয়নি দিয়াটো ঠিকেই আছে। যদি 2023 চনৰ পৰা বা 2022 চনৰ পৰা যদি এনেধৰণৰ বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'লহেঁতেন, তে ঠিক আছে, সেয়া মানি ল'ব পাৰে। কিন্তু 2011 চনত বা 2015 চনত বিবাহ পাশত আবদ্ধ এটা পৰিয়াল, সুখী পৰিয়াল, বৰ্তমান সময়ত সুখী পৰিয়াল, এনে নহয় যে বাল্য বিবাহ মানে সকলো দুখী হৈ আছে, সকলো কিশোৰীয়ে স্বামী গৃহলৈ গৈ স্বামী পৰিয়ালৰ মানসিক শাৰীৰিক নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে, এনে নিশ্চয় নহয়। বহুতে সুখী পৰিয়াল, সুখী জীৱন যাপন কৰি আছে। আৰু তেনেধৰণৰ সুখী জীৱন যাপন কৰি থকা এটা পৰিয়াল ভাঙি তেনে এজন স্বামীক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ কাৰণে হয়তো সঠিক সিদ্ধান্ত নহয় বুলি বিভিন্নজনে মত পোষণ কৰিছে বা বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গতিকে সমগ্ৰ বিষয়টো চৰ্চা এইকাৰণে আছে, কাৰণ বাল্য বিবাহ আৰু সামাজিক পৰিস্থিতি, আমাৰ সামাজিক আন্তঃগাঁথনি যিটো, তাৰ মাজত এটা সম্পৰ্ক আছে। অকল বাল্য বিবাহ মানে কোনো পৰিয়ালে ইচ্ছাকৃতভাৱে বাল্য বিবাহ নিদিয়ে। পৰিয়ালে দৰিদ্ৰতা, শিক্ষা অনগ্ৰসৰতা আদি বিভিন্ন বিষয় থাকে। তাৰ লগতে আজিৰ সময়ত যিটো স্মাৰ্টফোনৰ যুগ, যি ডিজিটেল মিডিয়াৰ যুগ বা ডিজিটেল মাধ্যমৰ যুগ, সেই সময়ত কিশোৰীসকলৰ হাতত, পুৰুষসকলৰ হাতত বা কিশোৰসকলৰ হাতত মোবাইল ফোন সকলোৰে হাতত উপলব্ধ হৈ পৰিছে। আৰু এনে সময়ত আচলতে ভুল পথে পৰিচালিত হোৱাত, মানে কিশোৰীসকলক বা পুৰুষসকলক ভুল পথে পৰিচালিত কৰাত এই স্মাৰ্টফোন বা টিভি বা লেপটপ আদি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহি আছে। এনে সময়ত বাল্য বিবাহক প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে কেৱল এটা বিষয়তে গুৰুত্ব দিলে নহ'ব, সমগ্ৰ বিষয়, সমগ্ৰ ধাৰণাক চালি জাৰি চাব লাগিব, আৰু সেই সমগ্ৰ যি কাৰণ আছে এই সকলোখিনিক চালি জাৰি চাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধন্যবাদ।